তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ। মানে কি আজি আমাৰ মিষ্টাৰ শ্বুটিং দেখাম মানে কি আজি আমাৰ বেলেগ এটা ভিডিঅ' হ'ব। তো ভিডিঅ'টো হ'ব 14 বুলি আমি এটা ভিডিঅ' বনাম। তো এতিয়া মোৰ লগত আছে অংকুৰ, এতিয়া লোকেশ্যন কৰি যাই আছোঁ। তো হ'ব না আজি 14? নিশ্চয় হ'ব। আজি নহয়, মানে 3 দিনমান লাগিব কৰাতে। তো শ্বুটিং কৰাতে লাগিব 2-3 দিনমান, এডিট কৰাতে লাগিব 2 দিন, তাৰপিছত ধৰক এসপ্তাহ পিছত আপলোড দিব পাৰিম আৰু। তো আমি এই চকত কৰিম, এই হিৰক যাই আছে এইটো টাইম শ্বুটিংখিনি কৰিম। বাকী আছে আমাৰ দোকানত বাকী ভিডিঅ'টো চাই থাকক, শ্বুটিঙৰ কিবা কিবি দেখাম আৰু। তো আমাৰ মাজত গোটেইকেইটা অভিনেতা আহি গৈছে। তো মুকেন চিনাই দিছোঁ, পুষ্প, হিৰক, অংকুৰ, ফেকো আৰু নতুন ফটোগ্ৰাফাৰ কেমেৰা কি ভিডিঅ'গ্ৰাফাৰ চিনেমেটিকগ্ৰাফাৰ মিলি আছে। তো ভিডিঅ' কিন্তু বৰ মহোদা যাৰ সাংঘাতিক ভিডিঅ' হ'ব। তুমি কিবা ক'বা নেকি? এইবিলাক আকৌ নকয়, তাৰপিছত ক'ব পাৰি নতুন নাই লাজ কৰি। আমাৰ মাজতে বিজুতি অলপ ঘটি গ'ল। হা, যান্ত্ৰিক বিজুতি মিলে আছে। গাড়ী বেছি মাটি বেছি ভিডিঅ' বনালোই দেচোন, আমি ফেমাচিটি পাম না আৰু পইচাটো পাম না। শ্বটটো কেনেকুৱা হ'ল? শ্বটটো মানে এনে চাবা গৈছে আৰু। তো গাইজ এতিয়া আমাৰ 14 খানৰ শ্বুটিং হৈ আছে, এইগিলা শ্বুটিঙত চাওঁ মানুহ। আৰু এতিয়া আমাৰ হাৰাছ তুমি যোৱা 3, 2, 1 কাট। উঠাই দিলোঁ, এনেতো গাড়ী চাড়ী গোটাই আছে, সেইবিলাক বেছি আৰু মোৰ কি আছে, মোৰতো একো নাই। এটা কাম কৰোঁ, আমাৰ মাটিখিনি বেছি দিওঁ। 14 খান বনাৰ পিছত মই গুৱাহাটীত মাতি ল'ম। এনেও গাঁৱৰ মাটিৰ ভেলু নাই, মই মাটিখিনি মাথা মাৰোঁ। তো ভেহকাই শ্বুটৰ কাৰণে ৰখি আছে, ৰখি আছো, কেমেৰামেন আহিব নাই, আহি আছে যি কি নহওক। লোকেশ্যনটো অলপমান চেঞ্জ কৰিম। এই চাওক আমাৰ ৰাস্তাৰ অৱস্থা চাওক, দেখছি না? সৰু পৰা ডাঙৰ হ'লেও এই ৰাস্তাটো ঠিক নহ'ল আজিলৈকে। মানে কি ক'ম আৰু, ইমান প্ৰব্লেম। সৰু চলি স্কুলত যায়, কিবা অফিচত যায়, ক'ৰবাত যায়, মানে কি ক'ম আৰু। এই ৰাস্তা দেখছি না? এই ধন আমাৰ এই ৰাস্তা নহ'লে খাল হৈছে, খাল। এই ৰাস্তাইদি মানুহ হোৱাটো দূৰৰে কথা, জমো আহিবাৰ নহয়। দেখছি না ৰাস্তা এনেকৈ থাকিব লাগিব তো, কাৰ চৰকাৰে নিদিলে আৰু কি কৰিম আৰু। তো আমাৰ ইটো লোকেশ্যনতে শ্বুটটো কৰা শেষ হ'ল। তো বাকী এতিয়া ভিডিঅ'টো চেক কৰিছে, কেনেকুৱা হ'ল কেনেকুৱা হোৱা নাই। হিৰক কেনেকুৱা আহিছে? মজা আহিছে। এইটো হ'ল মিণ্টু দা আমাৰ। কি যুঁজি চাই কি কবি আহি কেঁচামান হেঁচামান নধৰিম কনচল পাইকে ৰুচি আহি কাপোৰ চাপোৰ লেতেৰা কৰিব লাগিছে না। 14 খানত তোৰ ৰোলটো কি হ'ব কৈ দে একবাৰ। প্ৰতিখানে মই মেকআপ আৰ্টিষ্ট কৰিব লাগিব, মানে মেকআপ কৰিব লাগিব, এনেকে মেকআপ লেডিজ হ'ব, লেডিজ হ'ব লাগিব, মানে মই আৰু কৈ দিম আৰু মানে কৰি দি। তো ভিডিঅ'টো চাই থাকব, মানে ক'ত কি হয় দেখাম আৰু। য়েছ ভিডিঅ'টো চাব। তো ভিডিঅ'টো কৰিব আৰু লোকেশ্যন চেঞ্জ কৰিব আহিছোঁ। ভিডিঅ'টো কৰিম, লাকি ইয়াত আহি পেলাক। এতিয়া ভালকৈ বনাই দিবা আৰু ভিডিঅ'টো নাকি একদম যি হ'ব 14। তো আমার লাঞ্চ টাইম হল, লাঞ্চ টাইম আমি খাইছি চিংড়া। হ্যাঁ চিংড়া পেঁয়াজ আমার এয়া দুইখা না, আমি বাকি খর আমি দুইখা দা খাও অঙ্কুর দা খাও না। জ্বালা শাক গাইছ খাংদক নাকি। আমার শুটিং আজি প্রায় শেষে হল। এতিয়া গোটেইকেইটা যাই আছো, এন্দেও যাই আছে 14 গ্যাং ইটো 14 গ্যাং। আৰু তো যিটো দেখা গেছি 14 গ্যাং যেন সুপাৰ হিট পারবো নাকি? চুপাৰ হিট মানে হাইফাই হ'ব, হাইফাই হ'ব ইয়াৰ। তাকেতো আপোনালোকে চাব বেলেগ এটা আমেজ পাব। আমাৰ চলিয়ে দেখিছ চেপি চেপি লৈছো তাই পিয়াপি। টাকা 40 টাকা 45 টাকা 50 টাকা 10 টাকা
তোমাৰ নেক্সট দিনা শ্বুটিং আজি আমি কোৱাত আহিছোঁ তো চাচোন কিবা কিবি জগা চগা লৈ আহিছোঁ লৈ কেমেৰা শ্বুটিং কৰি আছে ডাইৰেক্টৰ হ'ব হা ডাইৰেক্টৰ লোক ছাৰ অল মেম্বাৰ সি যাদু দেখি আছে সি যাদু দেখি আছে তো ভাস্বতী আহিছে আজি হিৰইন আহিব তো পাৰ্থ বঢ়িয়া বঢ়িয়া হিৰকে কেমেৰা ৰেডি কৰি আছে বঢ়িয়াকৈ মিলো তো এই মিনটোৰ চকুত ধূলা মাৰিছে মিছোঁ সি মুচি আছে শংকৰীটো চশমাৰে চালি দি আছে তো বঢ়িয়া বা হাই ভাস্বতী দাদা তো এতিয়া আমি আহিলোঁ আছে আহি মানে ইফালে ইফালে ঘূৰি আছোঁ মানে এতিয়া ঘূৰি আছোঁ চলি আহি পোৱা নাই প্লাছ জগাল ঠিক আমাৰ জগালগিলা মানে আহি পোৱা নাই তো ই আছে কেমেৰাটো এনেকৈ লেৰা লেৰি কৰি সি আছে এনেকৈ বহি সিটো ডাইৰেক্টৰৰে লেভেল দি আছে সি চেয়াৰ কেইখন আনি আছে আমাৰ হিৰইন এনেকৈ ঘূৰি আছে সেয়া আৰু তুমি কি কৰি আছ ময়ো ইয়াৰ লেভেল দি আছোঁ আৰু চা মুখখন দেখক বাৰ দেখ এই বঢ়িয়া দা তো ওলা চব ঠিক কৰি আছে ঠিক কৰাই তেতিয়াহ'লে হয় নাই তো অংকুৰে কেমেৰা কৰি আছে তাৰপৰা ভিডিঅ' চব চলি আছে তো আপোনালোকে বঢ়িয়াকৈ চাই থাকক মাজে মাজে আৰু আপোনালোকৰ ক্লিপবিলাক দেখি থাকিম আমাৰ মেকআপ আৰ্টিষ্ট আহি পেলাক হা আজি হবি না তোৰ ফটোটো মুচি পেলাব কিন্তু আৰু দাড়ি কাট পেলাইছিল তই ৰেলি জানাব এই আজি এৰ মেকআপ আৰ্টিষ্ট তোমালোকৰ এক্সপিৰিয়েঞ্চ আগতে কাম কৰা মোৰ 10 ইয়াৰ্ছ হ'ল মই মুম্বাইত কাম কৰিয়ে আছোঁ একচুৱেলি মই চাউথত চান্স পাইছোঁ বাট মই নগ'লোঁ বিকজ মই শ্বৰ্ট ফিল্ম এখনত কাম কৰি আছোঁ তো আমাৰ প্ৰায় আধা শ্বুটিং শেষ হ'ল তো এতিয়া মানে থাম্বনেইলৰ কাৰণে ফটো মাৰি আছে অংকুৰে ফটো মাৰি আছে ভাস্কৰদাই কিবা কিবি এগিলা ধৰি আছে ভাস্কৰতি প'জ দি আছে ৰন ফটো বঢ়ে কেনেকুৱা পা তৃষ্ণা কিবা এটা কৈ দিয়া কি ক'ম ভিডিঅ'টো সকলোৱে চাব লাইক শ্বেয়াৰ কমেণ্ট চব কৰিব আৰু সেই আৰু চাব তো চাব লওক তো আমি শ্বুটিঙৰ আৰম্ভণি কৰিছোঁ এই ধূপ চুপ জ্বলাই আছোঁ নাৰিকল ইনকেছ যে সঁচা হ'লে সদায় হ'লে হয় আৰম্ভণিটো নাই আৰু হ'ব আৰু বতা দিছে বতাৰ কাৰণে আমি তো আমি শ্বুটিংটো আৰম্ভ কৰিব ওলাইছোঁ আপোনাৰ ভিডিঅ' চাই থাকক কিনা হাঁহৰ থতলৈকে মঙ নাৰিকলেও ভাবছি কাৰ পাল্লাত পৰলোৱে মই নাৰিকল খাই আছা ধুনে এই পূজাৰ নাৰিকলটা মক মককৈ মাৰি আছা নাৰিকল থ আৰু হিৰইন মোবাইল থৈ দিয়া কেমেৰা একশ্যন আমার হিরোইন নাই তো আমাৰ এতিয়া চাহ খোৱা টাইম হৈ গ'ল তো চাহ খাব ধৰিছে চাহ ভাগ বঢ়িয়াকৈ ভাগ চিংৰা আছে মজা 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 আমাৰ চব হ'ব এতিয়া নদীৰ পাৰত কেনেকৈ বহিছে চাচোন কথা কেইটাই আকৌ খাব বনাই বেচেৰা হাতে আকৌ খাব বনাই দে বাজত একজনী বেচেৰি আছে এটা চিংৰা খাব খুজিলোঁ দুটা নাই এটা ইবা লেবেলে মাৰি আছে তাৰ পৰাই পঢ়বি আই আমাৰ তাচাৰ মেৰামেৰি হৈ আছে এইগিলা চব ঠিক কৰিছে হিৰইন তো আহি মোটামুটি ভিডিঅ' শেষেই হ'ল তো লাষ্টত এটা আছে মানে 14ৰ এই লাষ্টত শেষ হ'লে আৰু চেছ তো এইটো আমাৰ লাষ্টত তো ভাস্কৰদা কিবা কিবা অলপ বুজাই আছে আমাক মই বোলে ওপৰত যাব লাগে এতিয়া ওপৰত যোৱা অলপমান এক্টিং কৰোঁ তো ভিডিঅ'টো আপোনালোকে চাওক আৰু 14খন আপোনালোকে চাব তো ভিডিঅ'টো আমাৰ টোটেলি শেষ হ'ল তো ভিডিঅ'টো আহিব মাৰ্চৰ 30 তাৰিখে
তো আপোনালোকে চাব কেনেকুৱা পালাক জনাব কমেণ্টত কিন্তু আৰু মোৰ ভিডিঅ'টো ভাল হ'লে অলপ কষ্ট কৰিছোঁ না 2 দিন কষ্ট কৰিছোঁ তো চাব দিয়ক গাইজ তো এই ভিডিঅ'টো এতিয়া শেষ কৰিম তো নেক্সট ভিডিঅ'ত আৰু লগ পাম তো বাই বাই টাটা